हेलो एवरीवन की खबर आपनालोকৰ আশা কৰো আপোনালোক সকলোৱে ভালে কুশলে আছে মোৰো বৰ্তমান ভালেই আৰু এয়া দেখিছে মই আনিছিলো কেটামান এমাজনৰ পৰা সৰু বস্তু মোৰ ৰুমটোত অকমান কিবা কিবি যেহেতু মোৰ ৰুমটো বেছি দিন হোৱা নাই মেকওভাৰ কৰা আগতে অলপ ৰুমটো বেলেগ ধৰণৰ আছিল মই অলপমান বেলেগ কৰিলো তাৰ পিছতে কিবা কিবি সৰুকে মই দেখিলো জাগা কিছুমান আছে যিবোৰত অলপমান যদি ফিল আপ কৰি দিও তেতিয়া বেছি ভাল লাগিব বুলি ভাবিলো যদি আপোনালোকে মোৰ ৰুমটোৰ ভিডিওটো চোৱা নাই তেতিয়াহলে মই লিংকটো দি দিম আপোনালোকে চাব আৰু আজি মই কি বস্তু আনিছো ৰুম ডেকৰেট কৰিবৰ কাৰণে তাকে চাই থাকিব আপোনালোকে ভিডিওটো এমাজনত কিবা কিবি সৰুকে অৰ্ডাৰ কৰিছিলো আহিলে অলপমান আহিলে আৰু অলপমান আহিবলৈ বাকি আছে মই গুটেখিনি কি বস্তু অৰ্ডাৰ কৰিছো সকলোখিনি দেখুৱাম আপোনালোকে চাই থাকিব আজিৰ ভিডিওটো আৰু এইখন আমাৰ ট্ৰলিখন এসেম্বল কৰি ৰেডি হৈ গল দেখিছে আপোনালোকে মই অলপ ভয় খাই আছিলো মানে ষ্ট্ৰং হ'বনে নহব যেহেতু প্লাষ্টিকৰ হয় কিন্তু ষ্ট্ৰং হয় ভাল হয় আৰু এসেম্বল কৰিবলৈ ইজিয়ে হয় ঘৰতে নিজে কৰিব পাৰি ইনষ্ট্ৰাকশনবোৰ লিখাই থাকে সো ভাল লাগিছে ট্ৰলিখন আপোনালোকৰ কেনেকুৱা লাগিছে মোক জনাব আগতে লৈছিলো এই টাবকিটা লৈছিলো এই বগা টাবকিটা লৈছো মই এই বগা টাবটোৰ দুটা মই ভৰ্তি কৰিলো প্লান্টটো লগালো এটাত কইন সেটিয়া দিছো আৰু এটাত লগাইছো স্নেক প্লান্ট আৰু এইটোত মই ভৰা নাই এতিয়ালৈকে মাটি কাৰণ মই আপোনাক দেখুৱাবৰ কাৰণে এই টাবটোৰ বিশেষত্ব এইটোৱে যে দুটা একেলগে আহে এই বগা আৰু কলা টাবটো এই কলা টাবটো যেহেতু ফুটা আছে কলা টাবটোত আমি মাটি আৰু প্লান্ট ৰুই এই বগা টাবটোত ভৰাই দিব লাগিব তেতিয়া আমি যেটা পানী দিম তেতিয়া এই বগা টাবটোতে ৰৈ যাব আৰু পকাত নপৰিব নহলে জেনাৰেলি আমি যিকোনো বেলেগ টাব ব্যৱহাৰ কৰিলে তাৰ তলত এনেকৈ এখন প্লেট দিব লগা হয় যেহেতু আমি পানী দিলে পানী পৰি যায় সেই কাৰণে এই টাবটোত এটো মানে ভাল হয় আৰু সুবিধাজনক হয় সেয়ে মই এই টাবকিটা লৈছিলো এই তিনটা হে গাইজ হেল্ল মই আপোনালোকক ইতিমধ্যে দেখুৱালো মই এমাজনৰ পৰা কি সৰু শ্বপিং কৰিলো নিজৰ ৰুমটো ডেকৰেট কৰিবৰ বাবে আৰু এইখন মই লৈছিলো এখন উডেন ৱাল হেংগিং যেখন ভালকে দেখুৱা নহল এনে আনবক্সিং কৰোতে অলপমানকে দেখুৱাইছিলো ইয়াত লিখা আছে এভৰি ফেমিলি হেজ আ ষ্টৰী ওয়েলকাম টু আৱাৰ্স আৰু এনেকুৱা ধৰণৰ বহুত বেলেগ লেখা মই পাইছিলো কিন্তু এইটো মোৰ বেছি ভাল লাগিলে সেই কাৰণে মই ললো আৰু মই এইটো লগাম ডোৰত এইখন হল মোৰ এন্ট্ৰেন্স ডোৰ আৰু ইয়াতে মই লগাম বুলি ভাবিছো এইদৰে কেনেকুৱা লাগিব আপোনালোকে মোক জনাব তাৰ পাছতে মই লৈছিলো তিনটা টাব এটা কম্বো সেটত আছিল আপোনালোক দেখুৱাইছিলো মই আৰু মোৰ পাছফালে দেখি হয়তো আপোনালোকে গম পাইছে মই স্নেক প্লান্টটো ৰাখিছো যেহেতু এটো ইনডোৰ প্লান্ট হয় আৰু বেডৰুমত ৰাখিলে ভাল বুলি কোৱা হয় ঘৰৰ ভিতৰত থলে অক্সিজেন দিয়ে অক্সিজেন পিউৰিফাই কৰে হেতু কাৰণে থব লাগে বুলি কয় আৰু এই আইডিয়াটো মোক মোৰ ইউটিউবাৰ বান্ধৱী ইনা কলিতাই দিছিলে আৰু মোক কৈছিল যে বগা টাবতে ৰাখিবলৈ স্পেশালি তাই মোক কৈছিলে আৰু স্নেক প্লান্টটো ৰাখিব কৈছিলে এই ঠাইডখৰ সেই কাৰণে মই তাইৰ কথা মতে তাইৰ সাজেশন মতে ৰাখিছো আৰু ভাল লাগিছে দেখিবলৈ সো থ্যাংক ইউ ইনা আইডিয়াটোৰ বাবে আৰু বাকিনো কি কম বাকিটো আপোনালোকক দেখুৱালৈ আৰু এটা বস্তু মই লৈছিলো এয়া মই সেন্টাৰ টেবুলত ৰাখিবৰ কাৰণে এই গোটেই সেটটো লৈছিলো এমাজনৰ পৰা কেনেকুৱা লাগিছে কব আৰু কাখতে আছে এটা বুদ্ধদেৱৰ ষ্টেচু ভালকৈ হয়তো দেখা নাই মই অলপ এফালে কৰি দিছো এইটো নতুন নহয় আৰু এবাৰ কিনা নহয় এইটো মোৰ আগৰ ভিডিও যিসকলে চাইছে তেওঁলোকে দেখা পাবই মই ৰাখুৱে খুব ভাল পাওঁ মই এয়া আৰু ইভিনিং সময় হৈছে যেহেতু এতিয়া ইভিনিং সময়ত মই সদায় চাকি এগছ জ্বলাই দিওঁ ভাল লাগে দেখিবলৈ আৰু এয়াই হৈ গ'ল সেটিংটো আৰু লাষ্ট বাট নট দ্য লিষ্ট লৈছিলো মই এয়া আৰু এইটোনো মই ক'ত হেং কৰোঁ বলক দেখাওঁ আপোনালোকক টেন টেন মই লগাইছো এই ৱালখন আসলতে এইটো গজাল এটা আছিল আৰু খালি হৈ আছে দেখিনি জায়গা মই ভাবি আছিলো কি ৰাখো সেই কাৰণে মই এয়াকে ৰাখিলো কেনেকুৱা লাগিছে ক'ব আপোনালোকে
ফালে দেখুৱালো আপোনালোকক অলপমানকে কি বস্তু লৈছিলোঁ আৰু ক'তনো মই ইউজ কৰিলোঁ আৰু সেই পাছফালে থকা ট্ৰলিখন মই পাহৰিয়ে গৈছিলোঁ এই ট্ৰলিখন দেখিছিলে আপোনালোকে মই এছেম্বল কৰি থকা ট্ৰলিখন কিন্তু কোনোবাই যদি ল'ব বিচাৰে মই হাইলি ৰেকমেণ্ড কৰোঁ বহুত ষ্ট্ৰং হয় আৰু খুবেই ভাল হয় আৰু দেখিছে মই পানী বটল থৈছোঁ আৰু সৰু সুৰা দুটামান বস্তু ৰাখিছোঁ কাৰণ লোৱা বেছি দিন হোৱাই নাই কিন্তু বহুত যিহেতু ষ্ট্ৰং হয় মই গম পাইছোঁ ভালকৈ ব্যৱহাৰ কৰিব পৰা যাব আৰু বহুত বস্তু তাত ৰাখিব পৰা যাব এতিয়া হৈ গ'ল বৰ্তমান সেটিং কৰি যি বস্তু কিনিছিলোঁ অলপমান ওলাই যাওঁ ঠাণ্ডা বতৰ ইভিনিং সময়ত কিবা এটা খাই ভাল লাগে তেতিয়াহ'লে মই পটককৈ জেকেটটো পিন্ধি লওঁ ঠাণ্ডা লাগিছে তাৰ পাছতে আপোনালোকক আকৌ লগ পাম আৰু ভিডিঅ'টো তেতিয়া শেষ কৰিম বাই বাই আমি বৰ্তমান আহিছোঁ দুলীয়াজানত থকা ফুটভিল্লা Let's go inside. Say what you wanna say to me now. I wanna wake up with you in the morning. Show me there's nothing fake to me now. I wanna wake up with you in the morning. Say what you wanna say to me now. I wanna wake up with you in the morning. Show me there's nothing fake to me now. I wanna wake up with you in the morning. Turn this room, turn it to an ocean. Let me float around. Eyes closed, like we're dreaming even when we're not. You and me got a whole other meaning, yeah. খাই বৈ ওলালোঁ এতিয়া একদম বহুত টেষ্টি আৰু য়াম্মি আছিলে আৰু এইখন আছে ফুটভিল্লাখন দুলীয়াজানবাসীয়ে যদি আজি এতিয়ালৈকে অহা নাই আহিব পাৰে বহুত টেষ্টি আৰু আমি লৈছিলোঁ দেখা পালে আপোনালোকে আমি লৈছিলোঁ পনীৰ পিজ্জা হুইচ ৱাজ ভেৰি টেষ্টি আৰু এটা লৈছিলোঁ পেষ্ট্ৰিটোৰ নাম আছিল হোৱাইট চকলেট সেইটো বৰ টেষ্টি আছিল আৰু হাজবেণ্ডে লৈছিলে অনিয়ন পেটিছ আৰু আমি খাইছিলোঁ কফি বহুত টেষ্টি আছিলে চ' বহুত ভাল লাগিলে খাই আৰু এতিয়া আমি ঘৰলৈ যাম চ' আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু বিশেষ নেদেখাওঁ আৰু দীঘলীয়া নকৰোঁ আকৌ সোনকালে আশা কৰোঁ লগ পাম নতুন ভিডিঅ' এটাৰ সৈতে বাই বাই এভৰিৱান ষ্টে ছেফ বাই বাই Wake up with you